I am back. Hey guys, আজি আমি এই ভিডিওটো কথা পাতিম অসমীয়া মানুহৰ বিবাহৰ কথা। অসমীয়া মানুহৰ বিবাহৰ ভিডিওটো আমি তিনিটা ভাগত ভাগ কৰিম। প্ৰথমতে আছে জোৰণ, তাৰ পিছত আমি কথা পাতিম বিয়াখন আৰু লাষ্ট কথা পাতিম আমি দৰা যাত্ৰীৰ ওপৰত। দৰা যাত্ৰী কিটো সিচুৱেচনত বিয়া হয়। সো এই তিনিটা পাৰ্ট আমি বৃহস্পতিবাৰে আপলোড কৰিম। সো আজি ফাৰ্স্ট পাৰ্ট জোৰণ আমি আপলোড কৰিম বৃহস্পতিবাৰ, যেহেতু আজি আমাৰ জানে আপোনালোকে থাৰ্সডে স্পেশাল ভিডিও অৰ কিংকৰ স্পিকিং ইটো মই ভিডিও প্ৰগ্ৰামটোৰ নাম দিছো। সো আজি আমাৰ বিয়া হোৱাৰ জোৰণৰ ফাৰ্স্ট পাৰ্ট ভিডিও ইটো। সো জোৰণত কাৰ কি টেনশন চলি থাকে, মানে অসমীয়া মানুহৰ জোৰণ যেতিয়া হয় বা বিয়াখনৰ আগদিনা যেটো জোৰণ হয় তেতিয়া কি হয় সকলোখিনি আলোচনা কৰিম এই ভিডিওটোত। তো বলক স্টাৰ্ট কৰো যে এইটো বিয়া এখন অসমীয়া মানুহৰ কাৰণে কম্পিটিশন, অৰ্থাৎ বিয়াহতকৈ বেছি হৈছে কম্পিটিশন। সো তেওঁলোকৰ মিশন থাকে, এটা হৈছে জোৰণ আৰু এটা হৈছে যেটো দৰা যাত্ৰী বিয়াৰ দিনা ৰাতি যায়। সো সেইটো হৈছে দৰা পাৰ্টি। সেই দুটা আছে মিশন, কাৰণ এই মিশনত দৰা পাৰ্টিয়ে যাব লাগিব কইনাগিৰিৰ ওচৰত আৰু তাতে গৈ মিশন সাকসেসফুল কৰিব লাগিব। তেওঁলোকৰ থাকে এটা মিশন, তাৰমানে এটা মানে এটা মিশন টাইপ কৰি লয়। এতিয়া কথাটো হৈছে ফাৰ্স্ট আৰম্ভ হ'ল জোৰণ। সো সেইটো হৈছে ফাৰ্স্ট মিশন। সো ফাৰ্স্ট মিশনৰ দিনা দৰা পাৰ্টিৰ এটা চিন্তা থাকে মানুহবিলাকৰ যে কিমান ডাঙৰ ডাঙৰ বোমা নিব পাৰো, অৰ্থাৎ কিমান ডাঙৰ মাছ নিব পাৰো, কিমান ডাঙৰ দৈ নিব পাৰো, কিমান ডাঙৰ ডাঙৰ তামোলৰ থকা নিব পাৰো। সব ডাঙৰহে লাগে, সকলো চিন্তা মানে যি ভিন্দু যে দৰাৰ ভিন্দুক আছে বা মামা মামী যি আছে আৰু তেওঁলোকে এটা ডাঙৰ মাছটো আনিব লাগে বজাৰৰ পৰা কিনি আনি আৰু দিব লাগে। কাৰণ এইটো এটা ইনভেষ্টমেন্ট, কাৰণ তেওঁলোকে যিমানে নিদিয়ক কিয় ৰিটাৰ্ণটো আহিবই। আজি ধৰক 2 কিলো 3 কিলো সোণা যদি কইনা পাৰ্টিক দি দিয়ে, মানে কইনাটোক দি আহিব, তেতিয়া ৰিটাৰ্ণটো তেওঁলোকৰ ওচৰতে আহিব। সো তেওঁলোকৰ বিশেষ চিন্তা নাথাকে যে তেওঁলোকে ইনভেষ্টমেন্ট কৰিব, ৰিটাৰ্ণটো তেওঁলোকৰ ওচৰতে আহিব। তাৰপিছত জোৰণ গৈ পালে, গৈ পোৱাৰ পিছত কইনাগিৰিৰ তিনিটা টাইপৰ মানুহৰ টেনচন। এটা হৈছে দেউতাকৰ টেনচন, দেউতাক মাকৰ টেনচন, এটা হৈছে তাতে থকা কুৰ্মাখিনি ৰিলেটিভছ খিনি, আৰু এটা হৈছে গাঁৱৰ বুঢ়া বুঢ়ী তিৰি, মানে কুৰ্মাৰ তিৰিখিনি বা যিখিনি আৰু। সো এই তিনিটা টাইপৰ প্ৰথম দেউতাকৰ টেনচন থাকে। কি দেউতাকৰ টেনচন এয়ে যে দৰাগিৰিয়ে ক'তো টেনচন পাব নালাগে। তেওঁলোকে চব আৰু তেওঁলোকে ৰাজা, বৰ্তমান দৰাগিৰি বৰ্তমান ৰাজা, ক'তো একো ভুল হ'ব নোৱাৰে। দেউতাকে পুৰা চিৰিয়াছলি সেই কথা ভাবি থাকে যে কেনেকে ডিচিপ্লিনত কেনেকৈ শেষ কৰি যাব লাগে বিয়াখন। আৰু 2 নম্বৰতে হৈছে মাক দেউতাকৰতো সেই টেনচন হৈ গ'ল। 2 নম্বৰতে হৈছে যিখিনি কুৰ্মা আছে, অৰ্থাৎ কিছুমান ধৰক মামাকৰ ল'ৰা, মাহীয়েকৰ ছোৱালী, ভিনদেউকৰ ল'ৰা, ভিনদেউকৰ ছোৱালী, যি নহওক আৰু কিছুমান এনেকুৱা ধৰণৰ ৰিলেটিভ তাহৰ ষ্টাইল আৰু ষ্টাইলত থাকিব লাগে। কাৰণ দৰা পাৰ্টি এইবোৰ দেখাব লাগিব, ছোৱালী বিলাকে ল'ৰাবিলাকক দেখুৱাব লাগিব, ল'ৰাবিলাকে ছোৱালী বিলাকক দেখুৱাব লাগিব। সো এনেকুৱা ধৰণৰ ষ্টাইলত তেওঁলোকৰ বিশেষ চিন্তা নাথাকে, এইবিলাক টেনচন আৰু বুদ্ধিষ্ট প্ৰেমাৰী পুৰা ঘূৰি থাকিব আৰু বিয়াত, আৰু এনে বহুত ব্যস্ততা দেখাই থাকে। সো কিন্তু একো ব্যস্ত কাম কৰি নাথাকে, নিজে এনে বিজি দেখাই থাকে, কিন্তু একো বিজিৰ কাম নাথাকে। 3 নম্বৰটো কথা হৈছে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট, জোৰণৰ এইটোৱে হৈছে আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট। যিখিনি গাঁৱৰ বুঢ়া বুঢ়ী তিৰি আছে না, বুঢ়ী তিৰি আছে হওক বা ডেকা বুঢ়া তিৰি আছে, আৰু মুঠতে এইকেইটা মহিলা মানুহৰ কি হয় যে তেওঁলোকৰ এটাই চিন্তা, তেওঁলোকে না পাব, মই বুজি নাপাওঁ এইটো কিয় হয়, তেওঁলোকে না পাব না ল'ব পাৰিব কিবা। তেওঁলোকৰ এটা চিন্তা আছে কিমান কি দিলা, আৰে ভাই তেওঁৰ কইনা, দৰাটোৰ কইনা যি দে দিব না, ইমান মাথা মাৰিব লগা কি আছে। কিন্তু এইটো হয় অসমীয়া মানুহৰ বিবাহৰ জোৰণৰ দিনা যিখিনি মহিলা মানুহ আছে তেওঁলোকৰ এটাই চিন্তা, তেওঁলোকৰ এটাই আলোচনা যে কি দিছে, কিয় লাগে, কিয় মই বুজি পোৱা নাই যে কি দিছে। প্ৰশ্নটোৰ উত্তৰ কিয় লাগে, যিয়ে নিদিয়ক কিয় তেওঁলোকে যি ইনভেষ্টমেণ্ট কৰিছে তেওঁলোকে লৈও যাব না, তোমালোকক ধুনীয়া দি যাব। কিছুমান বাপৰে অমুক কিলো সোণা দিছে, কিছুমানে অমুক কিলো হীৰা দিছে, কিলোত হীৰা অলপ বেছি হৈ গ'ল, অমুক কিলো ৰূপা দিছে, যিয়ে নহওক এনেকুৱা ধৰণৰ বস্তু কিয়। জোৰণ গুচি গ'ল, খাই বাই পুৰা একদম তাগৰা হৈ গুচি গ'ল, পুৰা পেট চেট ফুলে গুচি গ'ল, দৰা পাৰ্টি জোৰণ দি গ'ল। আৰু কিন্তু যিখিনি মহিলা মানুহ থাকিল, মানে গাঁৱৰ মানুহ থাকিল, গাঁৱৰ মহিলা মানুহখিনি থাকিল, তেওঁলোকে এইফালে দৰা গ'ল, এইফালে তেওঁলোকে কইনাৰ ৰুমত সোমালে, কি চাব, কি দিছে চাব। চবৰে আলোচনা আছে কি দিলে, কি গিফ্ট কুল অমুক টুল, বহুত কিবা কিনি। সো জোৰণত এনেকৈ শেষ হৈ গ'ল। নেক্সট আহিব আমাৰ বিয়াৰ বিষয়ে। আমি বিয়াত কাৰ কি টেনচন, বিয়া আৰু এক্সাইটিং হৈছে, কাৰণ বিয়াতটো আৰু বেণ্ড বজাব লাগিব অলপমান। সো বিয়া আহিব নেক্সট বৃহস্পতিবাৰে। সো এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। আৰু যদি এইটো না জাষ্ট প্ৰেক্টিচ, ইমান কমেডি একচুৱেলি দিব পৰা হোৱা নাই, লাহে লাহে বিভিন্ন ধৰণৰ টপিক আহি থাকিব। বৃহস্পতিবাৰে এনেকুৱা ধৰণৰ ষ্টেণ্ড আপ কমেডি আহি থাকিব। সো যদিও কমেডি কৰাত হোৱা নাই, ট্ৰাই কৰি আছো, কেতিয়াবালৈকে নিশ্চয় হ'ব, কিন্তু তাৰে বাবে লাগিব আপোনালোকৰ ছাপোৰ্ট। প্লিজ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ, জয় আই অসম।